2500 6 month warranty 8000 only 1000 discount 1000 discount exact 8000 তিনটা কিমান আছে এর প্রাইস only 4500 7500 So hey guys, it's me Ayush. Welcome back to my channel and another vlog. So আজি এটা ব্লগ লৈ আহিছো এইটো ব্লগ হ'ব সেকেন্ড হ্যান্ড মোবাইলৰ ওপৰত মানে মই আজি এখন দোকানত যাই আছো মোবাইলখনৰ নাম আছিল আশিক মোবাইল ষ্টৰ তো এইটো মানে দোকানখন আছে তোমালোকৰ জয়ানগৰ চাৰিআলি ষ্টেট বেংকৰ অপজিট সাইড আৰু বহুত কম প্ৰাইজত এন্ড্ৰইড আৰু আইফোন পাই যাবা আৰু যদি কোনোবা যদি মোৰ চেনেলৰ ভিডিঅ চাই কেনে তোমালোকে যদি স্ক্ৰিনশ্বট মাৰি কেনে যদি তাৰে দোকান দেখুৱা যে দাদা এইটো মোবাইল মোৰ ভাল লাগিছে এইটো চেনেলৰ ব্লগ চাই কেনে আহিছো তেনেহলে তোমালোকে ডিসকাউন্ট পাই যাবা সো বলক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো So guys, আমি দোকানখন আহিব পালো দাদা আগতে আশিক দা নমস্কাৰ আপোনাৰ ইয়াতে সবৰকে লো প্ৰাইস কিমানৰ আছে 2500 পৰা আৰু মোবাইল কি কি আছে মানে ষ্টক পাই যাব বহুত কিনি আছে আইফোনৰ পৰা এন্ড্ৰইড লৈকে বহুত আছে আৰু আইফোন আছে ন আইফোন ওপৰত কিমান আছে আইফোন স্টার্টিং তোমাৰ আহিব 4000 ৰ পৰা স্টার্ট একদম বঢ়িয়া সো আমি এন্ড্ৰইডৰ পৰা আৰম্ভ কৰো আজি লো ফাৰ্স্ট কোন দেখাব আইফোন নোকিয়া দেখাব পাৰে নোকিয়া 1 4G ভল্টি ফোন তোমাৰ প্ৰাইস তো only 2500 6 month warranty 6 month warranty আছে আৰু নেক্সট তোমাক আৰু এটা দেখা দিও OnePlus দেখো এটো OnePlus 5 8GB 128GB আৰু এর প্ৰাইস তো হ'ব 7500 গেমিং ফোন হয় ঠিক আছে এবাৰ দেখাবো এমআই তোমাৰ এটো 4000 আহিব 2GB 16GB 2GB RAM 2GB আৰু মেমৰি 16GB কিমান আছে এর প্ৰাইস এটো only 4000 নেক্সট আপোনাৰ পকোটো কিমান হ'ব পকো গেমিং ফোন দুটা আছে গেমিং ফোন তিনটা আছে পকো M3 লব পাৰা 6GB 128GB only 8000 এই দুটা মানে 8000 তিনটা গেমিং ফোন ন একদম হ্যাংটো নকৰে একদম বঢ়িয়া আছে সেকেন্ড মোটরোলা তো এতিয়া আপোনাৰ মোটরোলা দেখা দিব মোটরোলা 3GB 32GB 3GB আছে 3GB 32GB only 4500 নেক্সট Redmi Y2 4GB 64GB only 5000 আৰু এই যে মোবাইল যে যদি কোনোবা ভিউয়ার্স আহে মোৰ পৰা সো ডিসকাউন্ট পাবনে ডিসকাউন্ট পাই যাব ন এক্সচেঞ্জও হৈ যায় এক্সচেঞ্জও আছে একদম বঢ়িয়া সো নেক্সট এটো আছে এটা এমআই 3GB 32GB 3GB 32GB প্রাইস 4700 ডিসকাউন্ট দিয়া আছে ইয়াতে নেক্সট 2GB 16GB 2GB 16GB 3500 only 1000 ডিসকাউন্ট একদম বঢ়িয়া গাইস কোনোবা যদি আহে ডিসকাউন্ট পাই যাব ইয়াতে সো নেক্সট এটো আপোনাৰ কি আছে এমআই 3GB 64GB 3GB 64GB 4G ভল্টি ফোন হয় only 4500 একদম গাইস আওয়ার এর প্রাইস তো দিয়া আছে কিমান ইয়াতে 5700 সো ইয়াতে 4500 দিছে বহুত কমাই দিছে আৰু কমাই দিব যদি আহে Oppo F9 Pro Oppo F9 Pro 6GB 64GB 6GB 64GB only 8000 একদম আৰু নেক্সট এটো Samsung M30 আহিব 6GB 128GB 6GB 128GB আৰু প্ৰাইস কিমান আছে 9500 আপোনাৰ ভিডিও চাইলে only 8000 আৰু ইয়াৰ ব্যাটাৰী হেল একদম বঢ়িয়া আছে ন একদম আৰু বক্স কিছুমানৰ বক্স পাই যাব নেকি বক্স আছে চাৰ্জাৰ আহি কিছুমানৰ থাকি যায় বক্স চাৰ্জাৰ আৰু নেক্সট Vivo টো এটা আছে এটি ভিভো একদম বঢ়িয়া আছে নতুনে আছে মোবাইলটো 4GB 128GB 4GB 128GB এটি প্ৰাইসটো কিমান দেখিছে 8000 একদম গাড়ি দেখা যায় নতুন আছে সিলসিলা একেবারে সো নেক্সট দেখা দিব নেক্সট তোমার কি হয় এটা ইনফিনিক্স আছে ইনফিনিক্স ওটা ফ্রেশ আছে আমরা এটা কিমান আছে 4GB 64GB আৰু প্রাইস তো only 6000 ফুল স্ক্রিন একদম গেমিং ফোন ন একদম বঢ়িয়া OnePlus দেখা দিও ইয়াতে OnePlus আছে OnePlus 256GB 12GB 256GB মেমরি বক্স চার্জার সব আছে চার্জার বক্স সব আছে একদম বঢ়িয়া আৰু প্রাইসটো কিমান হ'ব একদম ফিক্স আহিব তোমাৰ ভিডিও চাইলে 18000 আৰু নতুনে হৈছে আৰু মোবাইলৰ 5G মোবাইল গাইস নতুন আহিছে 5G মোবাইল তো নেক্সট দেখাই দিব এটো কিমান IQ একদম বঢ়িয়া ফোন এটো 8 মাহ হৈছে লোৱা তো তোমাৰ ওয়ারেন্টি আছে এটো ওয়ারেন্টি আছে চার্জার বক্স সব পাই যাব না ইয়াতে একদম বঢ়িয়া তো প্রাইস তো কিমান 18000 8GB 128GB আৰু ডিসকাউন্ট পাই যাব ডিসকাউন্ট কিবা এটা কৰি দিয়া যাব আৰু নেক্সট আকৌ OnePlus আছে গাইস OnePlus 60 এটা আছে OnePlus 60
এইটো 8GB 256GB 8GB RAM আৰু 256GB মেমৰি আৰু প্ৰাইচটো only 13,000 অনলি 13,000 হয় একদম 13,000 8GB RAM হয় গাইজ, এইটো চাব পাৰে একো ৰিপেয়াৰ কৰা নাই, একো ৰিপেয়াৰ হোৱা নাই, একদম ব্ৰেণ্ড হৈ আছে। ডিছপ্লে ফিংগাৰপ্ৰিণ্ট ইয়া ফিংগাৰপ্ৰিণ্ট চাই লওক, চেক মোৰ কাম কৰি আছে। দেখা পাইছে গাইজ বহুত কমতে দিছে, কাৰণ 8GB আজিকালি বহুত ইমান কমত নাপায় 13,000 আৰু 256GB মেমৰি আছে। আৰু নেক্সট আছে আপোনাৰ OnePlus 6 হয়তো, এইটো ফ্ৰেছত আছে 8GB 128GB 8GB 128GB আৰু প্ৰাইচটো কিমান 12,000 OnePlus 6 একদম গাইজ। আৰু নেক্সট আকৌ OnePlus আছে আমাৰ OnePlus এটা 5T এটা আছে, এইটো OnePlus 5 Plus আৰু 5T 6GB 64GB 6GB RAM আৰু 64GB মেমৰি আৰু প্ৰাইচটো 7,500 7,500 এইটো আছে OnePlus 5 8GB 128GB 8GB RAM আৰু 128GB only 7,500 গাইজ, বহুত কমন আছে 8GB RAM গাইজ, গেমিঙৰ কাৰণে বঢ়িয়া হৈ যাব। আৰু নেক্সট কি আছে আইফোনটো চোৱা নাই নেকি, আইফোনটো দেখাই দিওঁ গাইজ, এইটো iPhone 11 আৰু আজি বহুত ডাঙৰ অফাৰ 11 Pro Max 11 Pro Max আইফোন গাইজ, এইটো iPhone 11 Pro Max হয় চাই লওক, আৰু প্ৰাইচটো কিমান ইয়াৰ only 38,000 38,000 37,000 তোমাৰ 37 গাইজ, মোৰ পৰা ভিডিঅ' চাই আহিলে 37,000 ইয়াতে বহুত কমত দিছে ইয়াতে গাইজ। 64GB হয়, বক্স চাৰ্জাৰ চব পাই যাব গাইজ, মোবাইলৰ কাগজো পাই যাব চাগে একদম গাইজ, পুৰা নতুন পাই যাব তোমালোকে। আৰু নেক্সট গুৱাহাটীত নাপায় ন। আৰু নেক্সট কিমান আছে এইটো তাৰ বাম্পাৰ অফাৰ, এইটো কিমান আইফোন কিমান হয়তো iPhone 10 iPhone 10 একদম ফেচ আইডি চব ৱৰ্কিং আছে, একদম বঢ়িয়া, এইটো বক্স চাৰ্জাৰ চব আছে, বক্স চাৰ্জাৰ চব আছে। আৰু এই প্ৰাইচটো কিমান ৰাখিছে 16,000 আৰু ডিছকাউণ্ট হৈ যাব। ডিসকাউন্ট হৈ যাব। আৰু নেক্সট কিমান আছে আইফোন আইফোন এইটো 5s এইটো 4,500 আৰু আইফোন SE এইটো আইফোন কিমান হয় SE SE ফাৰ্স্ট জেনাৰেশন এইটো কিমান হয়, যিটো ফাৰ্ষ্ট মডেল ওলাইছিলে। আৰু এইটো মডেল কিমান ৰাখিছে প্ৰাইচটো 5,500 আৰু নেক্সট দেখাব আইফোন আৰু আছে আইফোন আছে, এইটো তোমাৰ হ'ল 6s 6s আৰু এইটো হ'ল 7 6 আৰু 7 টো আহিব তোমাৰ 9,500 আৰু এইটো 6s টো আহিব তোমাৰ 8,500 64GB হয় 64GB আৰু কম হৈ যাব আৰু নেক্সট কি আছে বা Realme আছে, Realme 5 Pro Realme 5 Pro 8GB 128GB 8GB আৰু 128GB প্ৰাইচ কিমান আহিছে 8,500 কত বল নোপোৱা গাইজ। 8GB মই কৈ আছো 8GB RAM বহুত মানে ৰেম হৈ যায় মোবাইলত, চ' তোমালোকে বহুত কমতে পাই আছা গাইজ। আহিলে মই কণ্টেক্ট নম্বৰ দি দিম ডিছক্ৰিপশ্যন বক্সত, চ' তোমালোকে কণ্টেক্ট কৰি ল'ব পাৰা। এইটো আছে Oppo F11 Pro Oppo F11 Pro পপ-আপ কেমেৰা হয়, পপ-আপ কেমেৰা আছে, চাই লওক আপোনালোকক দেখাই দিওঁ মই, একদম ফ্ৰেছত আছে। গাইজ দেখা পাইছে মই ভিডিঅ' কৰি আছো, এইটো তোমাৰ 6GB 128GB 6GB 128GB প্ৰাইচটো কিমান হ'ব ইয়াৰ প্ৰাইচটো 10,000 10,000 তোমাৰ ভিডিঅ' চাই আহিলে 9,500 9,500 তোমাৰ ভিডিঅ' চাই আহিব লাগিব। একদম বঢ়িয়া গাইজ, তোমালোকে স্ক্ৰীনশ্বট মাৰি দিবা, মোৰ নহ'লে মোৰ ভিডিঅ'ৰ লিংক দেখাই দিবা যদি তোমালোকে ইয়াতে আহা। আৰু নেক্সট কি আছে Redmi 4 এটা আছে, Redmi 4 4GB 64GB 4GB 64GB মেমৰি আৰু প্ৰাইচটো কিমান ৰাখিছে ইয়াৰ 4,500 ক'তো নোপায় গাইজ, বহুত কমতে দি আছে ইয়াতে, মই যিমানখিনি দেখা পালো বহুত কমত আছে। আৰু নেক্সট কি আছে Redmi Note 3 4,500 3GB RAM 32GB মেমৰি আৰু নেক্সট দেখাই দিব। আৰু কি আছে Redmi Note 6 Pro only 5,500 4GB RAM 64GB মেমৰি গাইজ। আৰু আছে আৰু এটি কি হ'ব এইটো Oppo F17 Pro in display fingerprint ডিসপ্লে ফিঙ্গারপ্রিন্ট আছে 6GB 128GB 6GB 128GB 8,500 নেক্সট এখন এটাই আছে Asus 5,000 আহিব 5,000 আহিব ন 4GB 64GB 5,000 গাইজ। দাদা আৰু আপোনাৰ দোকানৰ এড্ৰেছটো কৈ দিব ক'ত আছে ইয়াতে জয়নগৰ চাইডে ত্ৰিপুৰা ৰোড নিয়াৰ SBI ব্ৰাঞ্চৰ অপজিট চাইড আছে। আৰু মোৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট পাই যাব নিশ্চয়। চ' গাইজ আজি ভিডিঅ' এইখিনিতে আছিলে, যদি ভাল লাগে তোমালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰা, মই নম্বৰটো আৰু লোকেশ্যনটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। চ' তোমালোকে আহিলে মোৰ নাম লৈ আহিলে ইয়াতে বা কোনোবা যোনটো মোবাইল ভাল লাগে ভিডিঅ'ত চাই কিনে সেইটো স্ক্ৰীনশ্বট মাৰিবা আনিবা আৰু ইয়াতে দেখাই দিবা আৰু মোৰ নামটো লৈ দিবা যে মই এইটো ব্লগ চাই কিনে আহিছিলোঁ, চ' এইটো মোবাইল ভাল লাগিছে, তোমালোকে ডিছকাউণ্ট দি দিব। আৰু এনেকুৱা নতুন ভিডিঅ' চাই পাবৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিবা আৰু শ্বেয়াৰ কমেণ্ট লগত কৰি দিবা গাইজ। আৰু যদি মোৰ চেনেল এই বৰ্তমান নতুন আহিছে, তোমালোকে কোনোবা নতুন চাই আছা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। চ' আৰু লগ পাম নতুন ভিডিঅ' লৈ। বাই বাই, টেক কেয়াৰ।